নমস্কাৰ মই শ্ৰী বিনয় কুমাৰ সতনামী গ্ৰেড 3 বা গ্ৰেড 4 পোষ্টত যদি আপোনাৰ সিলেকশন হয় আপোনাৰ স্যালাৰি কিমান হ'ব নিশ্চয় জানিব মন যায় সেই স্যালাৰি কিমান হ'ব মই ইয়াতে লাইভ ক্যালকুলেশন কৰি পেলাই দেখাম আৰু আপোনাৰ মাহৰ শেষত আপোনাৰ স্যালাৰি কিমান হ'বকে গুটেখিনি জানিবৰ কাৰণে গুটেই ভিডিওটো শেষলৈ চাই থাকক আপুনি যদি এসিস্ট্যান্ট ইন্সপেক্টৰ অফ এক্সাইজ যদি আপুনি সিলেক্ট হয় তেতিয়া আপোনাৰ পেমেন্টটো পৰে তেতিয়া PB2 ত পৰে তাতে 14000 to 60000 স্কেলত পৰে আৰু গ্ৰেড পে হয় আপোনাৰ 6200 টকা আৰু ইয়াতে স্যালাৰি কেনেকৈ বনোৱা মই দেখাই দিছো স্যালাৰি আপুনি স্যালাৰি বনাবৰ কাৰণে খোদা কি হয় লয়াৰ বাউন্ড লৈ লোৱা হয় ইয়াতে লয়াৰ বাউন্ড হৈছে 14000 এই 14000 টো লৈ লোৱা হয় তাৰছত তাৰ লগত গ্ৰেড পে টো প্লাস কৰি দিয়া হয় গ্ৰেড পে টো হৈছে 6200 টকা গটিকে দুটা যদি আমি সাম আপ কৰো তেতিয়া হলে আমি পাম ইয়াতে 20200 এইটো হৈছে আপোনাৰ টোটাল বেসিক পে মানে আপোনাৰ পেমেন্ট আৰু গ্ৰেড পে যেতিয়া প্লাস কৰিম তাক কোৱা হয় আপোনাৰ বেসিক পে বুলি কোৱা হয় তাৰ পিছত এই বেসিক পেৰ ওপৰত আপোনাৰ 50% বৰ্তমান ডিএ ধৰিব লাগে বুলি গভৰ্ণমেণ্ট অসম চৰকাৰে ঘোষণা কৰিছে অসম চৰকাৰে বৰ্তমান ডিএৰ কাৰণে বৰ্তমান 50% ঘোষণা কৰিছে গতিকে হেতু কাৰণে কি হ'ব লাগিব ডিএৰ ইয়াৰ ভ্যালুটো হ'ব আপোনাৰ টোটাল বেসিক পে 50% টোটাল বেসিক পে হৈছে 20000 আপোনাৰ টোটাল বেসিক পে হ'ব আপোনাৰ ইয়াতে ডিয়াৰনেস এলাউন্স তো হ'ব ইয়াতে 20000 into এইটো হ'ব তেতিয়া আপোনাৰ 10100 হ'ব আপোনাৰ এইটো 10100 হ'ব আপোনাৰ ডিয়াৰনেস এলাউন্স তাৰ পিছত আপুনি হাউস ৰেন্ট পাব 8% যদি আপোনাৰ ডিস্ট্ৰিক্ট বা সাব ডিভিজন যদি আপোনাৰ পোস্টিং হয় তেতিয়া আপোনাৰ হেৰি 8% পাব যদি আপোনাৰ মেট্ৰো সিটি যদি আপোনাৰ পোস্টিং হয় তেতিয়া আপোনাৰ 10% পাব যদি আদাৰ প্লেছত হয় তেতিয়া 7% পাব এনে 8% দিয়া হয় হাউস ৰেন্টটো গতিকে এই ক্ষেত্ৰত হাউস ৰেন্টটো হৈ যায় তেতিয়া টোটাল বেসিক পে 8% টোটাল বেসিক পে হল আপোনাৰ 20200 তাৰ 8% হ'ব তাৰ আপোনাৰ 1616 টকা তাৰপিছত আপোনাৰ মেডিকেল এলাউন্স দিয়া হয় 600 টকা এই গুটেখিনি যদি আমি সাম আপ কৰো এইখিনি সাম আপ কৰিবৰ কাৰণে আপুনি কি কৰিব লাগিব 20200 টকা 10100 টকা 1616 টকা আৰু 600 টকাৰ প্লাস কৰি যদি আমি কৰো এতিয়া আপুনি টোটাল কিমান পাব ইয়াতে 32516 টকা মানে আপোনাৰ গ্ৰছ স্যালাৰি হ'ব তেতিয়া 32516 টকা আপুনি যদি গ্ৰেড 3 পোস্ট যদি সিলেক্ট হয় গ্ৰেড 3 পোস্টৰ যোনটো পেমেন্ট হয় পেমেন্টটো 14000 to 60500 হয় মানে এসিস্ট্যান্ট ইন্সপেক্টৰ বা এক্সাইজ লগত সেমে হয় গ্ৰেড পেটো আপোনাৰ 6200 টকা গটিকে ইয়াতো ক'বলৈ গ'লে তেওঁৰ যদি আপুনি গ্ৰেড 3 পোস্ট যদি সিলেক্ট হয় তেতিয়া হল আপোনাৰ পে গ্ৰছ পেটো হৈ যাব তেতিয়া 32516 টকা যদি গ্ৰেড 4 হিচাপে যদি সিলেক্ট হয় গ্ৰেড 4 হিচাপে সিলেক্ট হলে তাৰ পেমেন্টটো হয় 12000 ৰ পৰা 52000 আৰু ইয়াতে আপোনাৰ স্যালাৰি বনাবৰ কাৰণে লয়াৰ বাউন্ড হ'ল 12000 টকা আৰু গ্ৰেড পেটো হৈছে 3900 টকা আকৌ গ্ৰেড 4 ৰ কিছন ভাগ আছে যদি প্ৰসেস সাৰ্ভাৰ হয় তেতিয়া আপোনাৰ 4400 টকা হয় আৰু যদি পিয়ন বা অফিস সাপোজ এমটিএস হয় তেতিয়া হল আপোনাৰ গ্ৰেড পেটো হৈ যায় 3900 টকা গটিকে এটা টোটাল বেসিক পে কাৰণে আমি দুটা সাম আপ কৰিব লাগিব সাম আপটো এনেকুৱা ধৰণৰ 12000 প্লাস 12000 প্লাস ডিএ হৈছে 3900 টকা দুটা যদি সাম আপ কৰো আমি পাই যাম তেতিয়া 15900 টকা তাৰপিছত এই 15900 টকাৰ ওপৰত আমি ডিএ লগাব লাগিব ডিএ হৈছে 50% বৰ্তমান ডিএ হৈছে 50% গটিকে ইয়াৰ 50% ভ্যালুটো হৈ যাব 7950 টকা তাৰপিছত ইয়াৰ পৰা আকৌ হাউস ৰেন্ট লগাব লাগিব হাউস ৰেন্টটো হৈছে বেসিক পে হৈছে ইয়াতে 15900 টকাৰ 15900 টকাৰ 8% ভ্যালুটো হৈছে 1272 টকা আৰু মেডিকেল এলাউন্স হ'ব তেতিয়া 600 টকা এটো গুটেখিনি আমি যদি টোটাল সাম আপ কৰো আমি তেতিয়া পাই যাম 25722 টকা তাৰপিছত কিছুমান ডিডাকশন কৰা হয় ডিডাকশনটো এনেকুৱা ধৰণৰ আপনাৰ এনপিএস ৰ কাৰণে কাটা হয় 10% টো হল টোটাল বেসিক পে আৰু আপোনাৰ ডিয়াৰনেস এলাউন্স মিলাই পেলাই যিমানখিনি ভ্যালু হ'ব সেই ভ্যালুটো 10% হ'ব লাগিব গটিকে 20200 প্লাস 10100 যদি প্লাস কৰো কিমান হ'ব 30300 হ'ব গটি 30300 ৰ 10% ভ্যালুটো কিমান হ'ব 3030 rupees আৰু আপোনাৰ এটো এসিস্ট্যান্ট ইন্সপেক্টৰ বা এক্সাইজৰ হয় আৰু গ্ৰেড 3 পোস্টৰ কাৰণেও হয় গ্ৰেড 3 পোস্টৰ আপোনাৰ হেৰি স্কেলটো একে হয় গটিকে ইয়াৰ কাৰণে এনপিএস ৰ কাৰণে কাটিব তেতিয়া 3030 টকা আৰু
যদি গ্ৰেড 4 পোষ্টৰ কাৰণে হয় তেতিয়া গ্ৰেড 4 পোষ্টৰ কাৰণে ইয়াতে 10% ভ্যালু হৈ যাব তেতিয়া 2385 কাৰণ 15900 প্লাস 7950 যদি প্লাস কৰি দিও আমি তেতিয়া কিমান পাম 23815 পাম গতি 850 10% ভ্যালু হৈ যাব তেতিয়া 2385 তাৰ পিছত জিআইএস হিচাপে কাটে 200 টকা সকলোৰে 200 টকা কাটে জিআইএস টো আৰু পিটেক্স কাটে 208 আৰু পিটেক্স সব সকলোতে সমান 208 তাৰ পিছত মুখ্যমন্ত্ৰী আৰোগ্য যোজনাৰ কাৰণে কাটে 225 টকা গ্ৰেড 3 পোষ্টৰ কাৰণে আপোনাৰ মুখ্যমন্ত্ৰী আৰোগ্য যোজনাৰ কাৰণে কাটে 225 টকা আৰু গ্ৰেড 4 পোষ্টৰ কাৰণে কাটে 125 গতিকে টোটাল ডিডাকশন হৈ যাব তেতিয়া 3030 টকা প্লাস 200 এইফালে 208 এইফালে 225 আমি যদি গুটেখিনি যে সাম আপ কৰি দিও তেতিয়া আমি পাম ইয়াতে 3663 টকা এই 3663 টকাটো আমি তেতিয়া কি কৰিব লাগিব এই গ্ৰছৰ পৰা মাইনাস কৰি দিব লাগিব গতি গ্ৰছ হৈছে আপোনাৰ 32000 এই 32000 মাইনাস এই যোনটো টোটাল ডিডাকশন যেতিয়া মাইনাস কৰি তেতিয়া কিমান হ'ব 853 টকা গতিকে আপোনাৰ স্যালাৰি হ'ব যদি আপুনি অ্যাসিস্ট্যান্ট ইন্সপেক্টৰ অফ এক্সাইজ যদি আপুনি জয়েন কৰে বৰ্তমান তাৰিখত এটা আপোনাৰ স্যালাৰি হ'ব 28853 টকা আৰু যদি গ্ৰেড 3 পোষ্টত যদি আপুনি সিলেক্ট হয় তেতিয়া বৰ্তমান তাৰিখত আপোনাৰ স্যালাৰি হ'ব একে 28853 টকা যদি আপোনাৰ গ্ৰেড 4 পোষ্টত যদি আপুনি সিলেক্ট হয় তেতিয়া আপোনাৰ স্যালাৰি হ'ব বৰ্তমান তাৰিখত 22804 টকা আৰু বছৰত আপোনাৰ 3টা ইনক্ৰিমেন্ট পাব ইনক্ৰিমেন্টটো এনেকুৱা যে আপোনাৰ জুলাই মাহত 3% এটা ইনক্ৰিমেন্ট খদাই লাগিবই তাৰপিছত আপোনাৰ চৰকাৰে আপোনাৰ জানুৱাৰী আৰু আপোনাৰ ডিসেম্বৰ মাহত ডিএৰ ভ্যালুটো দি থাকিব যে মানে ডিএৰ পাৰ্সেন্ট দিব সেইটো হিচাপত আপোনাৰ স্যালাৰিটো বাঢ়ি গৈ থাকিব গতিকে স্যালাৰি কেনেকৈ বনায় আৰু স্যালাৰি কিমান হ'ব মই গুটেখিনি ইয়াত দেখালো আৰু এই নোটিফিকেশনটো আপোনাৰ স্কেল কিমান হ'ব কি হ'ব গুটেখিনি মই ইয়াতে দেখাই দিও এতে মই মানে গভৰ্নমেন্ট নোটিফিকেশনৰ পৰা এইটো লৈছো যে আপোনাৰ সাপোজ যেতে অ্যাসিস্ট্যান্ট ইন্সপেক্টৰ অফ এক্সাইজ হয় তাৰ কাৰণে স্কেল হৈ যাব 14000 পৰা 60500 আৰু গ্ৰেড পেটো হ'ব 6200 টকা আৰু গ্ৰেড 3 পোষ্টৰ একে হয় 14000 পৰা 60500 আৰু গ্ৰেড পেটো হ'ব তেতিয়া 6200 টকা আৰু একে হয় এটো গ্ৰেড 3 পোষ্টৰ কাৰণে গ্ৰেড 3 পোষ্ট আৰু গ্ৰেড 4 টো হল আপোনাৰ গ্ৰেড পেটো অলপ কম হয় আৰু স্কেলটো বেলেগ হৈছে গ্ৰেড 4 কাৰণে গতি ডিফাৰেন্স কিমানে হয় গতিকে লাইভ ক্যালকুলেশন মই কৰি পেলাই দেখালো স্যালাৰি কেনেকুৱা কাউন্ট কৰা হয় যদি ভিডিওটো যদি বুজি পোৱা নাই তেতিয়া হলে আকৌ এবাৰ চাই লব তেতিয়া লগালগ বুজি পাব যে স্যালাৰি কেনেকুৱা কাউন্ট কৰা হয় আৰু আপোনাৰ স্যালাৰি কিমান হ'বকে নিজে কাউন্ট কৰিব পাৰিব গতিকে আৰু এডিআৰি 2.0 আৰু কিমান জি নোটিফিকেশন আহিব মোৰ এখন চেনেলত বঢ়িয়াকৈ মই আপলোড কৰি থাকিম গতিকে সেইটো নোটিফিকেশন পাব কাৰণে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব আৰু যদি আজি ভিডিওটো ভাল লাগিছে তেতিয়া হলে লাইক আৰু শেয়াৰ কৰিব নাপাহৰিব গতিকে আজি ভিডিওটো মই ইমানতে সামৰিছো ধন্যবাদ জয় হিন্দ